दिनै गोथार मंगलबार सानाव गोदानै लुफुंनाय गणेशनि लख्रा बरनगर गामिनि बाथौ थानसालिखौ बेखेवबाय। समाज सिबियारि चक्रधर बर'नि नाजानायाव आसाम सरकारनि TSP स्किमनि रां बावजाजों लुफुंजानाय लख्रा बरनगर गामिनि बाथौ थानसालिखौ दिनै बेखेवनाय जायो। समाज सिबियारि चक्रधर बर'आ बे लख्रा बरनगराव नङा गुवाहाटी बाथौपुरिनि मिरु बाथौ थानसालि गरेश्वर ओनसोलनि गुरुमु गाबसारानि सानजा खोला बियाब बाथौ गौथुमनि थानसालि आरो आसामनिनो दाब दाब जायगायावबो बाथौ थानसालि लुफुंनानै होगासिनो। लख्रा बरनगर गामिनि रायजो राजाफ्रा जाय खामानिखौ मावनानै लानो हायाखैमोन बेखौ गोदान बानायना समायना रमायना महर होनानै दायो लुफुंनानै होबाय समाज सिबियारि चक्रधर बर'आ। चक्रधर बर'नि बेबायदि खामानि मावना होनायखौ साबायखर बावदों लख्रा बरनगर गामिनि रायजो राजाफोरा आरो बेबायदिनो इयुनावबो रायजोनि मोजां खामानि मावनानै होगोनखौ मिजिंथिदों जायगानि रायजो राजाफ्रा। मख'नो गोनांदि दिनैनि बे गोदानै लुफुंनानै होनाय लख्रा बरनगर गामिनि बाथौ थानसालिखौ बेखेवनानै होयो गरेश्वर मण्डल भारतीय जनता पार्टीनि आफादगिरि समरेन्द्र शर्मा बिथाङा। बेजों लोगोसेयैनो बाहागो लायो गरेश्वर मण्डल BJPनि दैदेनगिरि सन्जीब बर', गरेश्वर बियाब बाथौ गौथुमनि आफादगिरि हरेश्वर बसुमतारी आरो लख्रा बरनगर बाबावारि गामि सामलाय आफादनि आफादगिरि जितेन बर'जों लोगोसे माइनाव आफाद आरो गामिनि गोबां रायजो राजाफ्रा बाहागो लानानै हाबाफारिखौ जाफुंसार होयो। लख्रा बरनगर गामिनि आं आफादगिरि हिसाबै दिनै मा बुंगोन माने रायजो राजाया गासैबो दोङो। बिथां चक्रधर बर'आबो दोङो आरो बिनि लोगोफोरबो दङ। बेनि थाखाय बहुत बहुत धन्यबाद आरो बाथौ मन्दिरखौ आवगायनिफ्राय नाजा दिनै माने उद्बोधन खालामबाय। बेनि थाखाय चक्रधर बर'नि थाखाय जों माने बहुत कामना खालामनांगोन बा बेखौ बहुत गाहाम हामलायनांगोन आरो बेखिनिखौनो बुंनानै आङो फोजोबनाय थांबाय। लख्रा बरनगर जी बाथौ थानसाली এই বাথৌ থানচালিটো আজি নৱনিৰ্মিত হৈছিল বহুদিন ধৰি। আজি শুভ উদ্বোধন কৰিব পাই আজি মই নথৈ আনন্দিত হৈছোঁ। আজি সন্মানীয় আমাৰ গৰেশ্বৰ মণ্ডলৰ কাৰ্যনিৰ্বাহক সদস্য তথা সমাজসেৱক যুৱকৰ্মী আমাৰ চক্ৰধৰ বৰৰ নেতৃত্বত এই লখ্ৰা বৰনগৰ বাথৌ থানচালিটো আজি মই শুভ উদ্বোধন কৰি মই আজি ৰাইজৰ আগত অৰ্পণ কৰিলোঁ আৰু লগতে আজি এই বাথৌ থানচালিত উপস্থিত হৈ মই নথৈ আনন্দিত হৈছোঁ। কিয়নো আৰু ইয়াৰ লগতে মই আজি এটা কথা ক'ব বিচাৰিছোঁ, সন্মানীয় আমাৰ যি সমাজসেৱক চক্ৰধৰ বড়ো ডাঙৰীয়াই আজি লখ্ৰা বৰনগৰতে নহয় আজি বিভিন্ন জাগাত তেখেতে আজি বাথৌ থানচালিয়ে হওক কমিউনিটি হলে হওক বাউণ্ডেৰী হলে হওক আৰু মই আজি এমাহমান ধৰি দেখি আহিছোঁ যে মই ফেচবুকতে হওক মই ছ'চিয়েল মিডিয়াতে হওক মই য'ত দেখি আহিছোঁ যে এবনৰ্মেল যিখিনি মানুহ আছে তেখেতে যিটো হুইল চেয়াৰ দিয়াৰ ব্যৱস্থা কৰিছে তেখেতে খুব প্ৰশংসনীয় আৰু মোৰ খুব ভাল লাগিছে। কিয়নো তেখেত আমাৰ গৰেশ্বৰ মণ্ডলৰ এজন কাৰ্যনিৰ্বাহক সদস্য আৰু মই মণ্ডল সভাপতি হিচাপে মই গৌৰৱ কৰিছোঁ। তেখেতে এনেকুৱাকৈ বিভিন্ন ধৰণৰ সামাজিক কাম কৰি যাওক, ভৱিষ্যতেও মই আশা কৰিছোঁ তেখেতে যাতে এনেকৈ সমাজৰ কাম কৰি আগবাঢ়ি যাব। মই এইখিনি মোৰ ক'বলগীয়া। মই শেষত মই সকলোকে আজি এই যি আমাৰ ইয়াত উপস্থিত থকা আমাৰ যি বাথৌ থানচালিৰ সমূহ কাৰ্যকৰ্তা বিষয়ববীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো TSP স্কিম আজি তেখেতৰ অৰিহণাতে তেখেত বহুত চেষ্টা কৰি আজি এই স্কিমটো আনিছে আৰু এই স্কিমটো আনি তেখেতে যেনেকৈ আজি ধুনীয়াকৈ আটক ধুনীয়াকৈ আপোনালোকে দেখাই পাইছে যে আটক ধুনীয়াকৈ ৰাইজক আজি অৰ্পণ কৰিলে। সেয়ে মই তেখেতক আৰু এবাৰ মোৰ গৰেশ্বৰ মণ্ডল তৰফৰ পৰা মই তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আছে ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ যিহেতু আপোনাৰ মণ্ডল সভাপতি, গতিকে কোনে প্ৰাৰ্থিত্ব পাব বহুত কল্পনা হৈ আছে, আপোনাৰ দৃষ্টিত? হয়, আপুনি বাৰু ঠিক ভাল প্ৰশ্ন এটা কৰিছে। আমাৰ এটা ভাৰতীয় জনতা পাৰ্টিৰ এটা কথা আছে যে আমাক দলে যাক আমাক আমি এতিয়ালৈ আমি ক'ব পৰা নাই। আমাৰ লগত হয় আমাৰ গৰেশ্বৰত আমাৰ 5জন প্ৰত্যক্ষিত প্ৰাৰ্থী আছে। আমি 5জনকে আমি লগত লৈ আমি মণ্ডল সভাপতি হিচাপে লগত লৈ তেখেতসকলক ঘূৰাই আছোঁ আৰু তেখেতসকলে খুব ধুনীয়াকৈ সভা সমিতি কৰিছে। মই মণ্ডল সভাপতি, মই তাতে নিজে সভা সমিতিত উপস্থিত আছোঁ। যি কি নহওক আমাৰ দলীয়ভাৱে যাক প্ৰক্ষেপ কৰে আমি তেখেতকে জিকাৰ কাৰণে আমি প্ৰস্তুত আছোঁ। আমি এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে গৰেশ্বৰ মণ্ডলত 30 নং যি পৰিষদীয় সমষ্টি আছে এই 30 নং পৰিষদত আমি বিপুল ভোটত আমি ভাৰতীয় জনতা পাৰ্টীয়ে বিজয় ধ্বজা উৰাবলৈ সক্ষম হ'ম। যোনে টিকেট নাপাব তেখেতসকলে দল ত্যাগ কৰিব
এইটো কথা আমাৰ ভাৰতীয় জনতা পাৰ্টি তেখেতসকল যদি আমাৰ ভাৰতীয় জনতা পাৰ্টি হয় তেনেকুৱা কথা আমাৰ ভাৰতীয় জনতা পাৰ্টি তেনেকুৱা আমাৰ নীতি আদৰ্শ নাই। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এটাই কথা যে আমাৰ এই 5 জনৰ মাজত যাক আমি দলে আমাৰ টিকট দিয়ে তেখেতকে আমি যিজনে পায় বাকী 4জনে তেখেতক জিকাত সহায় কৰিব। আমি আণ্ডাৰষ্টেণ্ডিঙত কামবিলাক কৰি আছো আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টি এইকাৰণে আমি আমাৰ ৰাষ্ট্ৰীয় দল কাৰণ এতিয়া আমাৰ ৰাষ্ট্ৰীয় দল আৰু আমাৰ যিটো আমাৰ আঞ্চলিক দল এইটোৱে ডিফাৰেঞ্চ। জিকাটো কিমান আছে? আমি 100% জিকাটো আমাৰ